কেপি খতম Ranga lao lao, ranga lao lao, jati lao, jati lao lao, jati lao lao, ranga lao, ranga lao lao lao, ranga lao. তো হেল্ল' গাইছ, কি খবৰ? সকলো ভালে ভালে আছো, মই ভালে ভালে আছো আপোনালোকৰ আশীৰ্বাদ। কি হ'ল, মই কি অলপমান বিজি আছিলো। কৰোণা 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 চাৰিওফালে কেৱল কৰোণাৰ হাহাকাৰ। মানে কেইটামান ভিডিঅ' ক্লিপ বহুত দিনৰ পৰা দেখি আছো, বনাম বুলি বনাব পৰা নাই। তো মানে মনটো নথৈ নৰয় এনেই আছো। তো আজি সেই ভিডিঅ' কেইটাই বনাম বুলি ভাবিছো। যদি ভিডিঅ' কেইটা ভাল লাগে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি আগুৱাই যোৱাত সহায় কৰিব। তেন্তে বন্ধুসকল, পলম নকৰি আজিৰ ভিডিঅ' কেইটি আৰম্ভ কৰো আহা। এনেদৰে প্ৰায় অসম পুলিচৰ বৰ্বৰতা চলিছে কিছুমান পগলাৰ ওপৰত। সেইজন ৰাস্তাত ঘূৰি ফুৰা এজন পগলা, যি জ্ঞান মানে নাই, লকডাউন মানে কি সেইটো বুজিয়ে নাপায়, সেনেকুৱা এজন পগলাক কোব দিবলৈ তেখেতে আৰম্ভ কৰিছে। কিন্তু কোবটো ঠিকেই দিছিল, কিন্তু কোব দিয়াৰ পিছত শেষত তেখেতৰ কি হ'ল সেইটোহে আচল কথা। চাব নেকি সেইটো? চাওকচোন। তো পগলাজন ঠিকেই থিয়া দিছিল, পুলিচজন গৈ আছে মাৰিলে কোব। উঠি গ'ল পগলাৰ খং, বাপেকে মোক মাৰিছ, ক'ত গ'ল মাৰিলে পুৰা। পুলিচ গৈ পলাল, পুলিচ দেখিবলৈ নাই। সোমালগে এইটো দোকানত পলাইছে, দোকানৰ ভিতৰত সোমাইছে গৈ। তো দেখিলে নহয় কেনেকুৱা ধৰণৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান অসমত। মানে কি হয়, ইয়াতকৈ বেয়া পৰিস্থিতি হৈ যাব পাৰে। কিজানো এজন পগলা এজনে যি কি নাজানে, লকডাউন মানে কি, অসম দণ্ড মানে কি, সিহঁতে কি ৰাস্তাত ঘূৰিব লাগে, ৰাস্তাত পেলনীয়া বস্তু খাব লাগে। কিন্তু তাত সত্ত্বেও যদি সিহঁতক যদি এনেকৈ ধৰি কিনে কোবোৱা হয়, তো সিহঁতো চাই নাথাকে নিশ্চয়। সেই পগলাজনে ঠিক মানে কি সেনেকুৱাই কৰিছে। তো চাই থকা নাই, নিজে মানে কি শিল বটলি নিছে, মাৰিলে পুৰা। কিন্তু পুলিচ গৈ পলাল ক'ৰবাত। তো আমাৰ পুলিচ বিভাগখিনিলৈ কি ইয়াতে বিশেষ অনুৰোধ মোৰ ফালৰ পৰা, মানে কি হয়, ক'ৰ পৰা কি আহিছে সকলো কথা জানি লওক। এজন পগলক এনেদৰে নিৰ্মমভাৱে কোবাৰ অধিকাৰ আপোনালোকৰ নাই বা নাপায় এনেকৈ কোবাবলৈ। তো আচলতে জানি লওক কি হৈছে, কি কথা, তাৰপিছতে আপুনি তেখেতক কোবাওক বা শাস্তি দিয়ক। কিন্তু জানা বুজা নাই, এজন পগলা থিয়াই দি আছে, সিটো নাজানে ন ক'ত কি চলি আছে, লকডাউন চলি আছে নে অসমত কি চলি আছে। শাস্তি ঘূৰিব লাগে, পেলনীয়া বস্তু খাব লাগে, তাৰ সেয়ে কাম। তো সেনেকুৱা নকৰি পুলিচ বিভাগজনে কি কৰিলে, নিজৰ লাঠিৰ টকনৰ কোবে দিয়ে মানে তেখেতক বুজালে। তো তেখেতেও খং উঠি গ'ল, দিলে এনেকৈ। তো মই প্ৰশাসনখিনি হাত জোৰ কৰি কৈছোঁ, আচলতে এনেকুৱা মানুহক আচলতে নকোবাব বা সুধিব কিয় আহিছে, কি কথা, সেনেকৈ সুধিহে পিছত কোবাওক। নাই কথা নাই বাদা নাই, আপুনি গৈ পুৰা লাঠি চলাই দিছে, তাৰো খং উঠি গৈছে সেইকাৰণে। তো বাকী এইটো কথা ভিডিঅ' বাদ দিওঁ, নেক্সট ভিডিঅ'টোলৈ আগবাঢ়ক। আৰু ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি এইটো ভিডিঅ' চাওঁ আহক। And that's what he needs to do. Oh, he has to. He had him up for that tombstone. I'm sorry. Oh, RKO! An RKO from out of nowhere. He did it, Cole. One, cover, two, three. Oh, my God. Oh भाई, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं, ये हम यहाँ पे क्या करने आए हैं? मेरी बात পলম নকৰি নেক্সট ভিডিঅ'টোলৈ আগবাঢ়িলোঁ। নেক্সট ভিডিঅ'টো হৈছে কি, এজন জনসাধাৰণে কিবা কিনি আছিল, তাত এজন পুলিচ বিষয়া কিবা ক'লে চাগে, সেনেকৈ কোৱাতে তেখেতে নিৰ্মমভাৱে পুলিচ বিষয়াজনৰ দুজনৰ ওপৰতে জঁপি পৰিল। চাওক, এনেকুৱা হ'বলৈ নাপায় আচলতে। চাওক কিদৰে নিৰ্মম অপহাৰ কৰিছে। চাওক কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছে কিছুমান ঠাইত। তো মানে কি হয়, যিখিনি সময়ত প্ৰশাসনে নিজৰ এনেকুৱা এটা অৱস্থাত, কৰোণাৰ এনেকুৱা ধৰণৰ এটি মাৰাত্মক বেমাৰ অহাৰ পিছতো তেখেতসকলে নিজৰ ডিউটিত ন্যস্ত আছে, অৰ্থাৎ তেখেতৰ কৰ্তব্যত নিয়োজিত হৈ আছে। তো তেনেকুৱা অৱস্থাত আপোনালোকক যদি বজাৰত গৈ থাকোঁতে আপোনালোক কিবা এটা কৈছে বুলি সেনেকুৱাকৈ নিৰ্মমকৈ মানে প্ৰহাৰ কৰাটো আপোনালোকৰ কি বুজালে মানে আপুনি? সকলে ঘৰ বাৰী এৰি এনেকুৱা অৱস্থা এটাতো তেখেতসকলে ডিউটিত নিয়োজিত হৈ আছে, সেনেকুৱা মানুহসকলক আপোনালোকে কিয় এনেদৰে অত্যাচাৰ কৰে? আচলতে আমাৰ মানুহখিনিক এটি মোৰ বিনম্ৰ অনুৰোধ, তেখেতসকলে ডিউটিত নিয়োজিত হৈ আছে, তেখেতসকলক সন্মান কৰক। ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে আমাৰ চৰকাৰে, নোলাব কেইটামান দিনে
মাত্ৰ 21 দিন আপোনালোকক ঘৰৰ ভিতৰত সোমাই থাকিব লাগিছে এইকেইদিন ঘৰৰ ভিতৰত সোমাই থাকক আমি কৰোণাৰ পক্ষে যুঁজ দিব লাগিব এই যুঁজত আমি জয়ী হ'ব লাগিব যিহেতু চাইনা ইটালী আৰু বহুকেইখন দেশ চাগে ইয়াত ধ্বংস হৈ গৈছে তো সেনেকুৱা ধ্বংস হ'ব নিদিও আমি নিজৰ ভাৰতবৰ্ষখন আমি অসম অৰ্থাৎ ভাৰতবৰ্ষকো বচাব লাগিব তো আমাৰ পুলিচ প্ৰশাসন অৰ্থাৎ চৰকাৰৰ লগত সকলোৰে লগত যোগ দিয়ক আমি কৰোণাৰ পক্ষে যুঁজিম আৰু ইয়াত জয়ী হ'ম তো প্লিজ বন্ধুসকল ঘৰৰ পৰা নোলাব আৰু প্ৰশাসনৰ যিখিনি নিয়ম প্লিজ মানি চলিবলৈ চেষ্টা কৰক এনেদৰে অত্যাচাৰ নকৰিব প্ৰশাসনসকলৰ নিজৰ এনেকুৱা অৱস্থাত ডিউটি কৰি আছে আপোনালোকে অলপ ভাবি চাওক নিজৰ মগজুৰে আৰু নিজৰ মগজুৰে কাম কৰক তো মোৰ আজি এইখিনি আছিল ক'বলগীয়া তো ফ্ৰেণ্ডছ মোৰ ভিডিঅ'খিনি চাই কেনে যদি ভিডিঅ'খিনি চাই ভাল পালে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আগুৱাই যোৱাত সহায় কৰিব আৰু মই ক'ত গৈ থাকোঁ কি কৰি থাকোঁ সকলো মানে ডিটেইলছ মোৰ ইনষ্টাগ্ৰামৰ লিংক তলত ডেছক্ৰিপশ্যনত দি আছে তাত মোক ফ'ল' কৰক আৰু মোৰ চেনেলটো উঠিবলৈ অলপ সহায় কৰক তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ জয় অসম ধন্যবাদ গো কৰোণা গো কৰোণা গো বাই বাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম